Hi guys, good morning. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱা যাবলৈ ওলাইছোঁ। আমি মানে আউনি সত্ৰ আৰু ঢেকীয়াখোৱা নামঘৰ। তো আজি 2 ভাদ, গতিকে আজি মানে প্ৰত্যেক বছৰৰ মানে ভাদ মাহত যিকোনো জন্মাষ্টমীত আমি নামঘৰলৈ যোৱা হয়। আৰু সেইবাৰ আমি গৈ আছোঁ আউনি সত্ৰ আৰু ঢেকীয়াখোৱা নামঘৰলৈ। আৰু ব্ৰ কেনেকুৱা লাগিছে আজি অনুভৱটো? ভাল লাগিছে না? আৰু সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা, নাপাহৰিব। আৰু এতিয়া আধা মাজত ৰখি আছোঁ, গাড়ী বেয়া হ'ল কাৰণে। আৰু নাম কৈ দিয়া। নমস্কাৰ, বৰ্ড আৰু শ্ৰীমতী মুন্নি ৰেখন মণি মুন্নি আৰু মোৰ নাম ৰেণুকা আৰু আমাৰ মুন্নি ডাৰ্লিং পল্লৱী একদম মানে কি ক'ম, ফটো মাতে বিজি। হাই পল্লৱী, ৱা ধুনীয়া লাগিছে দেই। আৰু ইয়াত ফটো মাৰি আছে। ৰিলছ বনোৱাই বিজি তামাম দুইজনী। আৰু আৰু আমি আধা ৰাস্তালৈ পালোহি। তাৰপিছত এয়া ইয়াত কি হ'ল, ইয়াত গাড়ী এক্সিডেণ্ট হৈ গ'ল কালি ৰাতি বোলে। এতিয়ালৈকে পৰাই নাই, গাড়ীটো উঠাব পৰাই নাই। এয়া চাওক, বহুত মানুহ ভিৰ হৈ গ'ল। আমি ৰখি থাকিবলগীয়া হৈছে এতিয়া। সেয়া গেট, আমি এতিয়া সোমাই গৈছোঁ। মই মাতো সোমাই যাই আউনি সত্ৰ। আগৰ নপচয় এতিয়া ফাইনেলি ধূপ চাকি জ্বলাই হৈ গ'ল। আৰু এতিয়া ফটো চটো অকণমান তুলি ল'ম। এতিয়া সত্ৰত আমি ধূপ চাকি জ্বলাই হৈ গ'ল। এতিয়া ধূপ চাকি জ্বলাই ওলাই মেলি এতিয়া ইয়াত বৰফ খাই আছোঁ। যিহেতু আমাৰ বহুত গৰম পৰিছে, সেইকাৰণে ইয়াত বৰফ খাই আছোঁ আমি ঢেকীয়াখোৱা বৰ নামঘৰ।
আহিলোঁ সত্ৰৰ পৰা অহাৰ পাছত আকৌ এতিয়া ঢেকীয়াখোৱা নামঘৰলৈ সোমালোঁ ধূপ চাকি জ্বলাই ল'ম এতিয়া চাকি জ্বলাই হৈ গ'ল কেনেকুৱা লাগিছে নামঘৰ এতিয়া প্লেটকণ দিব লাগিব দোকানত চাকি লৈ আছিলোঁ যেতিয়া বহুত ভাল লাগিছে Puse marah kan? Hah? Puse marah ini? Hai guys, এতিয়া আমি ইয়াত কুই কলং আমাৰ ভাষাত কুই কলং বুলি কয় আৰু নাজানো কি কোৱা হয় এতিয়া আমি ইয়াত বহিছোঁ অকণমান খেলিছোঁ পৰিছিলোঁ এই দেখিছে মোৰ বা এজনী আছে এই দেখিছে একদম কিউট ভণ্টি আৰু হ'বলৈ গৈ আছে মাম গাইজ এতিয়া আমি বস্তু লৈ আছোঁ kamu kan bal channel Dien, ano? Kero ha? এতিয়া আমি অকমান বহি লৈছোঁ পুৰা গৰম কিবা বুকি আছে প্ৰকাট পাই গ'লোঁ এতিয়া আমি ভাত খাব লৈছোঁ এয়া চাওক বহুত ভোক লাগিছে এতিয়া খাওঁ আৰু আপোনালোকক লগ পাই আছোঁ Boleh ya? Boleh. Enggak. Itu mana itu sini. শেষলৈকে ভিডিঅ' বনাব নোৱাৰিলোঁ মোবাইল চাৰ্জ নাছিলে অফ হৈ থাকিলে তো আমি কেইখনমান ফটো মাৰিছিলোঁ আপোনালোকক দেখাবলৈ দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা লাগিছে কওকচোন কমেণ্টত